সাজু হৈ থাকিব পুৰণি বলাই আৰু নতুন বলাই বোৱাৰী জেং বিহু দল। দুইটি দলকে আমি একেখন মঞ্চত একেলগে অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। উৎসৱৰ অনুষ্ঠানত যিসকল ব্যক্তিয়ে ইতিমধ্যে আমাৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেওঁলোকক আমাৰ ৰাইজৰ উৎসৱৰ তৰফৰ পৰা এখনি প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব। গতিকে প্ৰতিটো দল আৰু ব্যক্তিয়ে এই প্ৰশংসা পত্ৰখন ল'বলৈ খন্তেক সময় অপেক্ষা কৰিব। পৰৱৰ্তী সময়ত আমি প্ৰদান কৰিম।
দিহানামৰ আইসকলক আৰু আমাৰ ডেকাসকলক ধন্যবাদ জনাইছোঁ। এতিয়া অনুষ্ঠান পৰিৱেশন কৰিব পুৰণি বলাই বোৱাৰী জেং বিহু দল। এয়া আপোনালোকৰ সন্মুখত পুৰণি বলাই জেং বিহু দল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো দলে 10 মিনিটৰ ভিতৰতে অনুষ্ঠান সমাপ্ত কৰিব। আমাৰ আজি ৰাইজৰ উৎসৱৰ দিনা আমাৰ বিনয়গতীয়া মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত বিভিন্ন বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে আৰু লগতে আমাৰ নতুন বলাই পুৰণি বলাই জকাইবন কৈৱত্য গাঁৱকে ধৰি ওচৰ চুবুৰীয়া অঞ্চলৰ পৰা যিবিলাক সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছে সকলোকে মোৰ এটা অনুৰোধ, যিহেতু অনুষ্ঠান যথেষ্টখিনি আছে